Hey guys, press the subscribe button and the bell icon for ASSAMESE video from Technical Batori. নমস্কাৰ বন্ধুসকল মই ইমতিয়াজ ৰহমান মই নাছিৰ হোসেন আজি আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ টেকনিক্যাল বাটৰি এটা নতুন এপিসোডলৈ আপোনালোকে জানেনে এটা এভাৰেজ মানুহে পাৰ মিনিটত 20 সেকেন্ডকে চকু টিপিয়ে কিন্তু যিবোৰ মানুহে কম্পিউটাৰ ইউজ কৰে তেখেতসকলে 1 মিনিটত অকল 7 বাৰহে চকু টিপিয়ে হয়নে আচৰিত আহক এই কথা বনালে আজি টেকনিক্যাল বাটৰি আৰম্ভ কৰো ইনষ্টাগ্ৰাম তো সাগে প্ৰায় মানুহে ইউজ কৰে এটো এটা জনপ্ৰিয় সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম কিন্তু শুনিবলৈ পোৱা গৈছে যে এই ইনষ্টাগ্ৰামত এতিয়া হিন্দীটো আমি বস্তুবোৰ চাব পাৰিম ইনষ্টাগ্ৰাম মানে হিন্দীটো চলিব কিছুমান মোবাইলত হয়তো আহিলে এই আপডেটটো মানে হিন্দী সাৰ্ভিসটো অতি সোনকালে সবতে প্ৰযোজ্য কৰা হ'ব এই ইনষ্টাগ্ৰাম এতিয়া মুঠতে হিন্দীটো চাব পাৰিম আমি Samsung এনেকুৱা এটা কোম্পানীয়ে যিটো এটাতকৈ এটা নিজৰ ডাঙৰ কাম কৰি নিজস্বভাৱে সম্পন্ন কৰে আৰু এইবাৰ হোৱা Samsung ডেভেলপাৰ কনফাৰেন্সত তেওঁলোকে বহুত বস্তু এনাউন্স কৰি দিলে এই সমূহৰ ভিতৰত ইয়াৰ প্ৰধান হাইলাইট সমূহ হৈছে তেওঁলোকৰ ফ্লেক্সিবল ফোন অৰ্থাৎ বেন্ডেবল ফোনটো তদুপৰি তেওঁলোকে কোৱালকমৰ লগত পাৰ্টনাৰশ্বিপ কৰি নিজৰ বাজেট 5G সাৰ্ভিস স্মাৰ্টফোন মুকলি কৰাৰ কথাও চিন্তা কৰি আছে আৰু লগতে Samsungৰ প্ৰিমিয়াম ফোনসমূহত এটা নতুন UI সিস্টেম মুকলি কৰিছে যিটোৰ নাম হ'ল Samsung One UI এই UI ফিচাৰসমূহ আপোনালোকে Samsung Galaxy Note 9 S9 আদি ফোনসমূহত দেখা পোৱা যাব নেক্সট বাতৰিটো হৈছে বায়ো প্ৰিন্টিংৰ ওপৰত ইয়াৰ কথা কোৱা হৈছে 3D প্ৰিন্টেড কৰ্নিয়া কথা ইয়াৰ দ্বাৰা আমি এনেকুৱা মানুহৰ চকুজুইক পোহৰ দিব পাৰিম যি অন্ধ হয় পিছত আমি বেলেগ অৰ্গেনছৰো 3D প্ৰিন্ট কৰিব পৰা যাব বুলি ফিউচাৰত গণ্য কৰা হৈছে গ্ৰ্যান্ড থিফ অটো অৰ্থাৎ GTA Vice City গেমটো আপোনালোকে সকলোৱে নিশ্চয় খেলিছে সাগে এতিয়া এই PC গেমটো 6 নম্বৰ ভাৰ্চনটো অতি সোনকালে দেখা পোৱা যাব যোনটো আৰ্লি 2019 ৰ সময়ত লঞ্চ কৰা হ'ব বুলি জানিব পৰা গৈছে আৰু এই গেমটোৰ যোনজন ওনাৰ অৰ্থাৎ ৰকষ্টাৰ গেমৰ যিটো পেৰেন্ট কোম্পানী টেক2 ইন্টাৰেক্টিভ তেওঁলোকে মতামত দিছে যে যিটো গ্ৰ্যান্ড অটো থিফ 5 আছিল এই গেমটোৰ 5 বছৰ কমপ্লিট হৈ গল আৰু প্লে ষ্টেচনত অহা আৰু তেওঁলোকে এতিয়ালৈকে 100 মিলিয়ন কপি সোল কৰিলে 100 মিলিয়ন কপিজ ও মাই গড কিস্তু সোল কৰিলে কিন্তু মই কিন্তু বহুত এক্সাইটেড হৈ ওয়েট কৰি আছো GTA 6 ৰ কাৰণে আপোনালোকে কৰিছেনে বাৰু আমাৰ কমেন্ট সেকশনত এই কথাষাৰ জনাব AI কোড আৰু কি নকৰে আৰু দেই ফিউচাৰ মুঠতে AI অথবা আৰ্টিফিশিয়াল ইন্টেলিজেন্স শুনিবলৈ পোৱা গৈছে যে চাইনাত আৰ্টিফিশিয়ালি সুসজ্জিত এজন ৰবটিক এংকৰ বনোৱা হৈছে যি আপোনাক নিউজ চেনেলত নিউজ বা বাতৰি দিব এতিয়া কথা এইটোৱেইচোন ভৱিষ্যতে আমি ধৰিবই নোৱাৰিমচোন বাতৰি ৰিয়েল মানুহে দি আছে নে AI ষ্ট্ৰাকচাৰ এটা দি আছে বৰ্তমান সকলোতে PUBG আৰু কেৱল PUBG হে চলি আছে নহয়নে বাৰু এই গেমটো আপোনালোকে নিশ্চয় খেলিছে নতুবা আন কাৰোবাৰ সৈতে খেলা দেখিছে আৰু এতিয়া PUBG খেলা ব্যক্তিসকলৰ কাৰণে আহি আছে এটা নতুন খবৰ যিটো এটা নতুন আপডেটৰ সৈতে স্নো এণ্ড ৰেইনিং সিজন ইয়াত দেখা পোৱা যাব য'ত বৰষুণ আৰু স্নো ফলিঙৰ স্পেচিয়েল এফেক্টছ দেখা পোৱা যাব আৰু এটা ইণ্টাৰেষ্টিং নিউজ জনাও যে PUBG খেলা ব্যক্তিসকলে DC ইউনিভাৰ্ছৰ লগত কোলেব কৰি হাৰ্লি কুইন এণ্ড জোকাৰ নামৰ দুটা ফেমাছ ক্ৰিমিনেল কেৰেক্টাৰ দুটা গেমটোত মুকলি কৰা হ'ব মই কিন্তু PUBG খেলো কিন্তু বৰ্ডা জিকিব নোৱাৰো আপোনালোকে জিকিব পাৰেনে যদি পাৰে তেন্তে এই বিষয়ে আমাক কমেন্ট সেকশনত জনাব পাৰ্কাৰ সোলাৰ প্ৰব যিটো এটা ৰবটিক মহাকাশ যান হয় যিটো সূৰ্যৰ কৰনাত পৰীক্ষা কৰিবলৈ পঠোৱা হৈছিল 12 আগষ্ট 2018 কিন্তু এতিয়া শুনিবলৈ পোৱা গৈছে যে এই যানখন সূৰ্যৰ নিচেই ওচৰত আছে মানে 15 মিলিয়ন মাইলছৰ দূৰত্বত আছে শুনাত বহুত দূৰ যেন লাগিলেও ই বহুত ওচৰতে মহাকাশৰ গতিবিধি চাই বন্ধুসকল এইখিনিতে এটা খবৰ দিওঁ যে নিকোলাছ চেমিটাৰ্কছৰ ওপৰত
নিকোলা নামৰ এটা কোম্পানীয়ে ইউৰোপ আৰু আমেৰিকাত কিছুমান ট্ৰাকছ মুকলি কৰি দিয়ে যি হাইড্ৰজেন গেছতহে চলিব। ইয়াৰ ৰেঞ্জ প্ৰায় 1000ৰ পৰা 1200 কিলোমিটাৰ পৰ্যন্ত হ'ব। ইয়াৰ নাম ৰাখিছে নিকোলা ছেমি ট্ৰাকছ। শুনিবলৈ পোৱা গৈছে যে ফেচবুকে থাইলেণ্ড আৰু নিউয়ৰ্কত নিজৰ ডেটিং ছাৰ্ভিচ আনি আছে। মানে ফেচবুক পৰ্টেলৰ ভিতৰতে বা ফেচবুক ৱেবছাইটৰ ভিতৰতে আপোনালোকে নিজৰ ডেটিং ছাৰ্ভিচ এটা পাব। যদি ইণ্ডিয়াত আহিবলৈ হয় কিমান যে ফেক একাউণ্ট বনিব ঠিকান নাই কিন্তু দেই। বন্ধুসকল, এইখিনিতে এটা ভাল খবৰ আছে যিটো এমেজনৰ ফালৰ পৰা আহিছে। এমেজনে এতিয়া ইণ্ডিয়াৰ ভিতৰত নিজৰ অডিঅ' বুক ছাৰ্ভিচটো লঞ্চ কৰি দিয়ে আৰু ইয়াক কোৱা হয় এমেজন অডিবল, যোনটো এপ্লিকেশ্যন আপোনালোকে প্লে ষ্ট'ৰত উপলব্ধ আছে, লগতে এপ ষ্ট'ৰতো উপলব্ধ আছে। এই এপটোত আপোনালোকে 2 লাখতকৈও বেছি বুকছ পাব, যিবোৰ ই-বুকছ হ'ব। আপোনালোকে পঢ়িব নালাগে, যিখন বুক পঢ়িব আপোনালোকক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত পঢ়ি দিয়া হ'ব। আৰু এইটোৱে হ'ল এমেজন অডিবল এপ। গতিকে ৰাইজসকল, এইখিনিৰ ভিডিঅ'টো সমাপ্ত হৈছে। আজি আপোনালোকে টেকনিকেল বাতৰি চাই কেনেকুৱা লাগিলে এই কথাটো আমাক কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'ৰ তলত থকা ৰঙা বাটনটো জাষ্ট ক্লিক কৰি দিয়ক। গতিকে আজিলৈ ধন্যবাদ।